নমস্কাৰ আমাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজি আমি কথা পাতিম এটা অসমীয়া গানৰ বিষয়ে হয়তো আপোনালোকে জীৱনত প্ৰথমবাৰ এই গান শুনিব বা এই ভিডিঅ'টো দেখা পাব তেনেহলে আহক আজিৰ ভিডিঅ'টো আৰম্ভ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে ধেমালি কাৰো মনত আঘাত দিব বিচৰা নাই কেৱল হাঁহি আৰু হাঁহক প্ৰেমতে মই হলো বলিয়া জানো নে নাজানো ভালে পোৱা হলো তোমাৰ প্ৰেমত বুনিয়া ইমান ধুনীয়াকৈ গানটো লিখিছে কেনেকৈ গাইছে অলপ যদি ভাল সুৰত গালে হয় ভাল লাগিল হয় নহয় জানো জানো নে নাজানা ভালে পোৱা তোমাৰ প্ৰেমতে মই হলো বলিয়া দাদা আপুনি গানটো টোপনি মাৰি মাৰি গোৱা যেন লাগিছে অলপ যদি ভালকে গালে হয় ভাল লাগিল হয় জানো নে নাজানা ভালে গানটো কি ক'ব খুজিছে নিশ্চয় গমে পাইছে মানে এজনী ছোৱালীৰ লগত তুলনা কৰি আছে গানটো চাওচোন বাকীখিনি উপভোগ কৰো গাঁৱৰে জন্মই জানৈ খেতি কৰা ল'ৰা তোকে ভাল পাইছিলো জানৈ কলেজৰে পৰা গাঁৱৰে আমি খেতি কৰা ল'ৰা তোকে ভাল পাইছিলো কলেজৰে পৰা ঠিক মানে ৰিলিক্সটো বুজি নাপালো মানিছো কিন্তু আমি সকলোৱে গাঁৱৰে হয় খেতি কৰা ল'ৰা কিন্তু তোক ভাল পাইছিলো কলেজৰে পৰা হবাও পাৰে নে কি ক এই মানুহজনৰ আমাৰ ছিংগাৰৰ লগত ঘপকে ওলাই গ'ল কিয় বা ওলাই গ'ল আমাৰ ছিংগাৰজনে বুজাব খুজি আছে যে তাৰ প্ৰেমৰ কাহিনীখিনি মানে সেই মানুহজনক মানে কৈ আছে যে মোৰ এনেকুৱা সেনেকুৱা তেনেকুৱা এনেকুৱা প্ৰেম হৈছিল এনেকুৱা দেখা পাইছিলো ঠিক তেনেকুৱা বুজাই আছে আৰু মানে নে কি ক কলেজৰে বাটত জানৈ তোমাকে দেখিলো কি কৈছে কলেজৰে বাটত তোমাকে দেখিলো আৰু এইটো কলেজ হয় নে মানুহৰ ঘৰ হয় নে নাজানো কৈছে যে কলেজৰে বাটত তোমাকে দেখিলো কিন্তু তোমাকে দেখিলো মানে তোমাক মানে এজনী ছোৱালীক কৈছে গতিকে ছোৱালীজনী দেখা পালে ভাল লাগিলে হয় কিন্তু দেখাই নাপালো নে কি ক কলেজৰে বাটত জানৈ তোমাকে কি যে হ'ব মানে এই ভিডিঅ'টো দেখা পাই মোৰ মাথা বেয়া হৈ গৈছে কি কম ইহঁতক ইউটিউবত ৰিলিজ দিছে ভিডিঅ'টো অলপ ভালকৈ বনাইকে যদি ৰিলিজ দিলে হয় ভাল লাগিল হয় কিন্তু এই ধৰণে ভিডিঅ' মানে কি কম আৰু চুক চামাক কৰি জানৈ হলো মই চিনাকি তোমাৰে নাম কি জানৈ জানিলো জুনমণি ছোৱালীজনীৰ নাম বাৰু জুনমণি জানিলো কিন্তু ভিডিঅ'টোহে দেখা নাপালো কোনজনী বা জুনমণি হয় না নহয় বন্ধু খাব নোৱাৰো জানৈ শুব নোৱাৰো তোমাৰে ভাৱনাত জানৈ ভাগৰি পৰিছো খাবলৈ নোৱাৰে শুবলৈ নোৱাৰে সেইকাৰণে উপায় নাই শিলৰ মাজতে বহি আৰু মানে চিন্তা কৰি আছে আৰু নহয় জানো কোনে কোৰিঅ'গ্ৰাফ কৰিছিল কোনে মিউজিক বনাইছিল কোনে মিক্স কৰিছিল মানে ভাবিলে আচৰিত লাগে এনেকুৱা গান মানে মই জীৱনত শুনা নাছিলো দেই অলপ ভালকে বনাব লাগে গানবিলাক ইমান কষ্ট কৰি বনোৱা হয় দিনে ৰাতিয়ে হয় না না সেই সঁচা কথা ক'বলৈ গ'লে আমি বেয়া ৰোজ কৰা কেইজনে বেয়া হয়নে ঐ জান তোকে ভাল পাওঁ বুলি ক'ব খুজিও যে মই ক'ব নোৱাৰো ইছ বেয়া কথা দেই ইমান ভাল পায় মানে কথাটো ভাল পোৱা বুলি ক'ব নোৱাৰিলে বেয়া লাগি গৈছে ঐ জান তোকে ভাল পাওঁ বুলি ক'ব খুজিও যে মই ক'ব নোৱাৰো মই গায়কজনক কৈছো নেক্সট টাইম আপুনি এনেকুৱা গান নবনাব অলপ ভালকে বনাব আমিও শুনি ভাল পাম হয় না যিজনে মানে বাঁহী বজাইছে সি খুব ভালে বজাইছে ভাল লাগিছে ঐ জান ক'ব খুজিও যে মই ক'ব নোৱাৰো
বন্ধুসকল গোটেইখিনিতো ভিডিঅ'টো আপোনালোকক দেখুৱালে আমাৰ কোৰিঅ'গ্ৰাফাৰজনে বা কি ভাবি এই গানটোৰ ভিডিঅ' এনেকৈ বনালে নাজানো যদি বাহিৰৰ মানুহে ইউটিউবত আছামিজ ছং ভিডিঅ' বুলি চাৰ্চ কৰিকে আপোনাৰ গানটোৱে যদি প্ৰথম পালে হয় তেতিয়া ক'লে হয় কি অসমত অসমীয়া গান নেকি এই অৱস্থা নেকি ইয়াতকৈ উন্নত নাই নেকি গতিকে মই আপোনাক কৈছোঁ গান বনাব অলপ ভালকৈ বনাব টকা পইচা খৰচ কৰিকে যিহেতু বনোৱা খায় যদি আজি আমাৰ ভিডিঅ'টো চাই অলপ হ'লেও আনন্দ উপভোগ কৰিছে তেনেহ'লে প্লিজ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু একদম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ জয় আই অসম